ৰাইজ আকৌ আহিলোঁ দেই। আহক আজি স্কোৱাছৰ লগত মাংস বনাওঁ। মাংস কেইডোখৰমান আৰু স্কোৱাছখিনি কাটি মেলি ধুনীয়াকৈ ধুই মেলি লৈ লৈছোঁ আৰু এইফালে পিঁয়াজ নহৰু আদা সকলোখিনি থেতেলাই লৈছোঁ। মই এইখিনি পিচি দিয়া নাই আৰু কেৰাহীত তেল গৰম হ'বৰ বাবে দিছোঁ আৰু ইয়াতে দি দিছোঁ গোটা গৰম মছলা। তাৰপিছতে দি দিছোঁ পিঁয়াজ নহৰু আদা থেতেলাই থোৱাখিনি আৰু দিছোঁ নিমখ হালধি জিৰা ধনিয়া মিট মছলা ৰেড চিলি সকলোখিনি দি মেলি ভালকৈ ভাজি লৈছোঁ। আৰু এইফালে মই দি দিছোঁ স্কোৱাছ আৰু মাংসখিনি কেইডোখৰ আৰু এইখিনি এতিয়া মই ল' ফ্লেমত অলপ অলপকৈ এনেকৈ ঢাকন দি ভাজি ল'ম। আৰু এইখিনি মই ল' ফ্লেমত দি পেলাই অলপ অলপকৈ পানী ছটিয়াই ভাজি আছোঁ। ইয়াত মই উতলিবৰ কাৰণে এতিয়া অলপ পানী দি আছোঁ আৰু এইফালে এইখিনি ৰেডি হৈ যাব। গোন্ধটো কিন্তু ধুনীয়াই ওলাইছে। আপোনালোকে খাই কেনেকুৱা পায় জনাবচোন দেই। এনেধৰণে খাই খুব ভাল লাগে। আৰু এইফালে মোৰ এইখিনি ৰেডি হ'বই আৰু একদম গোন্ধটো কিন্তু বহুত ধুনীয়া ওলাইছে, খাবলৈ বহুত টেষ্টি হৈছে। ইয়াত খোৱা ভিডিঅ' কৰা নহ'লে আজিলৈ আহিলোঁ দেই।